গাইজ এইফালে আমাৰ মেগী বনি আছে আৰু এইফালে ডিম বইল কৰি থৈছো আহি ওলালেহি একদম মানে মেগী আৰু ডিম বুলি ক'লে একদম পগলাটো সেইকাৰণে আহিছে আজি কোন জিকিব চাম এই 1500 টকাটো যোনে ফাৰ্ষ্ট হ'ব মানে চবতকে ফাৰ্ষ্ট যোনে খাই শেষ কৰিব সিয়ে এই 1500 টকাটো পাব হেল্ল' এভৰিৱান আশা কৰোঁ সকলো ভালে আছে মোৰ ইণ্ডিয়া ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি থাম্বনেইল আৰু টাইটেলটো দেখিটো গম পাইছে যে আজি ভিডিঅ'টোত কি হ'বলৈ গৈ আছে তো তাৰ বাবে আমি এতিয়া যাবলৈ ওলাইছোঁ বজাৰ কৰিবলৈ বাৰু মই আৰু আমাৰ তিনিটাৰ ভিতৰত আজি চেলেঞ্জ হ'ব মেগী ডিম আৰু কি হয় চাই লওক আৰু বজাৰটো কৰি লওঁ ন কাৰণ বস্তুকেইটাতো লাগিব ন বজাৰ যা কোৱা হোৱা নাই তো বজাৰকেইটা কৰি আনি দেখাই আছোঁ হয় 2 hours later. গাইজ মানে এইবোৰ মেগী চেগী এইফালে লৈ অহা হ'ল বজাৰ কৰি আৰু সেইফালে কিবা ধনিয়া চনি কিবি লৈ আহিলোঁ আৰু এইফালে ডিমৰ প্লেট ডিমৰ মানে আনিছোঁ 20টামান আনিছোঁ আৰু এইফালে হ'ল এইখিনি কমলা খায় আৰু গাইজ কাইলৈ যিহেতু মাজুলী যাম তো এইফালে তো বেছি কিনি আনিলোঁ আৰু কিবা কিবি তো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিবচোন দেই আৰু এইফালে মোজা চোজা কিবা কিবি তো হাত মোজা এইবোৰ কিবা কিবি লৈ ল'লোঁ আৰু এটা কথা গাইজ এইটো পিন্ধিয়ে কৈছোঁ আৰু বেয়া নাপাব মানে প্ৰেংকটো যোনটো দিছিলোঁ সেইটোত মানে চাউণ্ড কোৱালিটিটো বহুত বেয়া আহিলে কাৰণ সেইটো মাইক যোনটো লৈছিলোঁ অনলাইন লৈছিলোঁ মানে সেইটো সেই প্ৰেংকৰ দিনাখনে মই ট্ৰাই কৰি চাইছিলোঁ মানে কেনেকুৱা আহে তো সেইদিনাখনে বেয়া ওলালে ইমান ফটা আহিছে মই পাছতহে ভিডিঅ'টো চাইছোঁ তাৰপাছত ইমানেই বেয়া আহিছে মানে তো তথাপিওতো দিবতো লাগিবই ন ইমান বনালোঁ যেতিয়া তো সেইটো কাৰণে তেনেকৈ দিলোঁ আৰু আপোনালোকে বেয়া নাপাব মোৰ নিজৰে শুনিব মন নাই একদম ইমানেই বেয়া আহিছে চাউণ্ডটো তো সেইটো কাৰণে বেয়া আহিলে মানে আৰু কোনোবাই যদি জানে কিবা ভাল মাইক কি আছে কমেণ্ট এটা কৰি দিব কোনটো বেছি ভাল হ'ব চাউণ্ড কোৱালিটিটো তো সেইটোৱে অৰ্ডাৰ কৰিম বুলি ভাবিছোঁ এইটোত এনেই ক'ল আৰু এইটো পেলাই দিব লাগিব তো বেয়া নাপাব সেইটোৱে কথা এইফালে আমাৰ মেগী বনি আছে আৰু এইফালে ডিম বইল কৰি থৈছোঁ আমাৰ পাঁচটাকৈ ল'ম মানে ন এই আমাৰ বাইদেৱে বনাই আছে ধুনীয়াকৈ এইফালে আমি মানে ৰেচিল অকণমান দিছোঁ ৰেচিল দিলে ভালে বা এইফালে ধনিয়া চনিয়া চব দি দিছোঁ আজি আৰু খোৱাহে কথা গাই এইফালে ডিউটিৰ পৰা লগালগ আহিছে মেগী আৰু ডিম খাবলৈ কি পজত আছ কি পজ কি ইমান ষ্টাইল নে তোমাৰ মোৰে ইমান ষ্টাইল নহয় এইটো ৰেগ্য খাই ওলালেহি একদম মানে মেগী আৰু ডিম বুলি ক'লে একদম পগলাটো সেইকাৰণে আহিছে আজি কোন জিকিব চাম মইহে মাতিছোঁ বোলে শুনিব বেটা চাই আজি কোন জিকিব চাম তই জিকিব অঁ ঠিক আছে গাইজ আপোনালোকে চাই থাকক কোন জিকিব কোন হাৰিব দেখাই আছোঁ তো গাইজ আমি এতিয়া লৈ ল'লোঁ এইফালে মেগী আৰু এইফালে কি আছিলে ললিপপ মানে চিকেন ললিপপ আৰু এইফালে ডিম পাঁচটাকৈ ডিম লৈছোঁ আৰু এইফালে ললিপপ 2টা আৰু এইফালে মেগী আৰু এইফালে কেঁচা পিঁয়াজ অলপ লৈ লৈছোঁ আজি কোনে ফাৰ্ষ্ট খাব পাৰিব দুপেকেট হয় দুপেকেট লৈছোঁ মেগী চবে আৰু নাখাবা ৰ'বা টাইমিংটো টাইমিং যোনে ফাৰ্ষ্ট টাইম আগো ফাৰ্ষ্ট টাইম টাইমিংটো উলিয়াই ল'ম ৰ টাইমিং নালাগে যোনে ফাৰ্ষ্টতে খাই শেষ কৰিব সিয়ে মুঠতে আমাৰ 500 টকাটো কৈছোঁ 500 নহয় এইফালে আছে 1500 আমি মানে এই 500 দিছে মই 500 দিছোঁ আৰু ই 500 দিছে সেইফালে চান্স খোৱা আমি এতিয়া এই 1500 টকাটো যোনে ফাৰ্ষ্ট হ'ব মানে চবতকৈ ফাৰ্ষ্ট যোনে খাই শেষ কৰিব সিয়ে এই 1500 টকাটো পাব আৰু মই আজি নাজানো আৰু কোনে টিকে নাজানো কোনো আৰু কিন্তু মই ফাৰ্ষ্ট হ'ম বুলি ভাবিছোঁ কিন্তু এবাৰ নাজানো মই কাৰণ যোৱাবাৰ বহুত হাৰিলোঁ মানে তো এইটো 1500 ইয়াত থলোঁ এইটো যোনে জিকে সিয়ে পাব গৈছে আৰু আপোনালোকে কৈ আছিলে যে চেলেঞ্জৰ ভিডিঅ' লাগে তো আজি ফাইনেলি চেলেঞ্জৰ ভিডিঅ' লৈ আহিছোঁ গাইজ চাই লওক মোৰে সময় আৰু একো কোনো মাত চাত নামাতিবি পুৰা ধুনীয়াকৈ খাই ৰ মোক অকণমান দিগদাৰ হ'ব নেকি এনেকৈ অ'কে এইফালে আছে স্প্ৰাইট খাই থাকিম মজা লাগিব গাইজ ষ্টাৰ্ট ইমান গৰম আজি দেওবাৰ তাতে বিচাৰি আনিছোঁ নাপালোঁ
খালি মাইকটো লগাই লওঁতে যিটো মাত আহিলে নহ'ব সেইটো লগাই দিলে হ'ল Oh my god, nice. বহুত এগাল খোৱাটো বাৰু ধেমালি নেকি কওকচোন নাইছো দে স্পাইট অলপ খালে হজম হ'ব
Guys, mau jikilu. কেনেকৈ দিলি Juga Maggi থাকিলে lollipop থাকিলে মোক ডিম এটা lollipop থাকিলে সেই দুটা তোৰ বস্তু দুটা মোৰতো তাই অকল এটা বস্তু নেকি মোৰ তাই মই জিকিলো নহয় কেনেকে জিকিলে ইমান হাৰামি পইচা দে মোক ঐ পইচা পইচা নাই মই জিকিলো কৈছো জিকিলো নহয় দে নহব মই জিকিলো কৈছো জিকিলো খা চফা খা তেতিয়া তোৰ পইচা চা তোৰ কিমান এই পাঁচশ লৈ যা তোমাৰ। আছে পইচা থ চবে ডিল আছে চুক্তি আছে থ গাইজ এইটো দেখিছে না সিহঁতি ডুপ্লিকেট কৰিছে পইচা লৈছিলে খা তই। খাবে মই এই, পইচা লাগিলে খাব লাগিব পইচা লৈ 500 দে। ঐ মোৰ ভাগৰ 500 কোনো নিজিকিলে চব হাৰিলে চব পাৰিলে 500 কেনে ঘূৰাই লৈ গৈছিলো তই 500 আছিলে গাইজ দেখুৱাইছো তাৰ ললিপপ দুটা মোৰ ডিম এটা আৰু ললিপপ এটা আৰু তোৰ ভাগৰ দেখালে মোৰ মেগী আৰু ললিপপ এটা গাইজ আপোনালোকে কৈ দিয়ক এতিয়া কোনে বেছিকৈ খাব পাৰে কওকচোন মই নোৱাৰোঁ কোনে বেছিকৈ খাব পাৰিব কওকচোন গাইজ আমিতো পূৰা হাৰি গ'লো আৰু 500 দিয়া নিজে নিজে ললিপপ লগা হৈছে আৰু ন তো গাইজ ভিডিঅ'টো আজিলৈ ইমানেই আছিল আপোনালোকে দেখিলে আজি খাব চাব নোৱাৰিলোঁ আৰু এনেই খালি মুখতে খাওঁ লাগে দেখিলে খাওঁ লাগে মানে তো কণী কেইটাকে প্ৰথমে চিলাই দিম প্ৰথমতে আছিলে 10টা দিম দেই তাৰপিছত মই কমাই কৰিছোঁ 5টা তাৰপিছত মেগী লৈ বুলি ভাবিছিলোঁ 3টা পিছত কমাই কৰিলোঁ মই দুটাকে দিম মেগী লেগ পিচ চিন্তা কৰিছিলোঁ লেগ পিচ দুটাই কৰিলোঁ তো এইকেইটাই খাব নোৱাৰিলে এইকেইটা ক'ত খাব পাৰিব এনেকৈ মানে হেৰিটো মুখটো বেছি কিন্তু খাব নোৱাৰিলোঁ আৰু তো গাইজ ভিডিঅ'টো আজিলৈ ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে ভিডিঅ'টো চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব গাইজ নহ'লে মনটো বহুত বেয়া লাগে বহুত বেয়া লাগে হয় নাই কৈ দিয়া তুমিও ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া আকৌ কি হয় মাতিব নোৱাৰা হৈ আছো আপোনাৰ পেটটো মানে পুৰা ফুৰ্তি হৈছে হ'ব আৰু যি খাওঁ যিয়ে নহয় তো আপোনালোকে যদি নতুনকৈ মোৰ চেনেলত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব দেই গাইজ তেতিয়াহে আমি অকণমান আগবাঢ়ি যাব পাৰিম হয় নাই তো আজিলৈ আহিছোঁ বাই বাই